আহকচোন আজি আমি বনাওঁ বেঙেনাৰ সৈতে মাছৰ মাথা। এয়া মই কেৰাহী গৰম হোৱা তেলখিনি দি দিছোঁ। এতিয়া তেলখিনি অকণমান গৰম হ'লে মই ইয়াত দিম কাটি থোৱা অকণমান পিঁয়াজ আৰু অকণমান থেতেলিয়াই থোৱা আদা নহৰু আৰু 2টা জলকীয়া। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। অকণমান লৰাই দিম। এতিয়া মই ইয়াত দিম অকণমান আদা নহৰু আৰু 2টা কাটি থোৱা জলকীয়া। এতিয়া অকণমান ভালদৰে লৰাই দিম। ইয়াত মই কোনো ধৰণৰ মা মছলা প্ৰয়োগ কৰা নাই। এতিয়া পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পিছত এয়া দেখিছেনে পিঁয়াজখিনি অকণমান ৰঙা হৈছে। এতিয়া মই ইয়াত দিম আন্দাজমতে নিমখ, অকণমান হালধি। এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া মই ইয়াত দিম কাটি থোৱা বেঙেনাখিনি। ইয়াত মই এটা বেঙেনা লৈছোঁ, ডাঙৰ এটা বেঙেনা লৈছোঁ। আপোনালোকে মানুহ যিমান হয়, যিমানখিনি চব্জি খায় আপোনালোকৰ হিচাপ মতে তেনেকৈ লৈ ল'ব। এয়া মই ভালদৰে মিক্স কৰি লৈছোঁ যাতে নিমখ আৰু হালধিখিনি বেঙেনাখিনিত ভালদৰে মিহলি হৈ যায়। এতিয়া মই অলপ সময় এনেদৰে সিজিব দিম। এয়া দেখিছেনে অলপমান সিজিছে আৰু বেঙেনাখিনি। আৰু অলপমান সিজিবৰ কাৰণে মই ইয়াত অলপমান গৰম পানী ব্যৱহাৰ কৰিম। মই ইয়াত অকণমান গৰম পানী দি দিছোঁ যাতে বেঙেনাখিনি ভালদৰে আৰু সিজি যায়। এতিয়া মই দিম তাৰ ওপৰতে মাছৰ মাথা 2টা আৰু অকণমান ঢাকন মাৰি দিম। এয়া বেঙেনাখিনিও সিজিছে আৰু মাছৰ মাথাটো অলপ হেৰি হৈছে। এতিয়া মই ভালদৰে মাথাটো ভাঙি দিম। তাৰপৰা ধুনীয়াকৈ লৰাই দিম। এয়া দেখিছেনে সিজিছেগৈ আৰু। এয়া দেখিছেনে বেঙেনাখিনি ভালদৰে সিজি গৈছে। ইয়াতে মই অকণমান কাটি থোৱা ধনিয়া দি দিছোঁ। ধনিয়াটো এতিয়াতো গোন্ধটোও ভাল লাগে আৰু খাবলৈও ভাল লাগে, কাৰণ মই ইয়াত যিহেতু মা মছলা একো দিয়া নাই। এয়া ভালদৰে লৰাই দিছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। খাবলৈও এনেকৈ সুন্দৰ হয়। আপোনালোকে এবাৰ বনাই খাবচোন, বহুত ভাল পাব। এতিয়া আমাৰ বেঙেনা মাছৰ মাথা দি বনোৱা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। ধন্যবাদ।